হাই হেল্ল' নমস্কাৰ মোৰ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ ভালেই আৰু মোৰ ইমান এটা ভাল নহয়। কাহ চৰ্দিৰ পৰা এতিয়া ভাল পাইছোঁহে আৰু বেটাৰো জ্বৰ হৈছিলে। হাজবেণ্ডৰ ঘৰৰ গোটেইখনৰে জ্বৰ কাহ চৰ্দি হৈ আছে। এতিয়া অকণমান ভাল পাইছে আৰু বহুত দিন ভিডিঅ' কৰিব পৰা নাই। আজি ভিডিঅ' কৰিম বুলি ভাবিছোঁ। অকণমান ভাল পাইছোঁ কাহ চৰ্দি আৰু আজি ঘৰত কিবা এটা আছে আপোনালোকক নকওঁ, এতিয়া ছাৰপ্ৰাইজ দিম আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে, তেতিয়া গম পাব কি হ'ব কি নহ'ব সকলোখিনি গম পাব। আৰু বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এফালে দেখা পাইছে মা, এফালে মামী, এফালে নবৌ, গোটেইকেইজনীয়ে শাক চাক কটাত লাগি আছে আৰু এফালে দাদাহঁতে মাংস কাটি আছে দেখা পাইছে। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব, গম পাব কি হ'ব কি নহ'ব সকলোখিনি। আৰু আপোনালোকে টাইটেল আৰু থাম্বনেইল দেখি গম পাইছে ভিডিঅ'টো কি হ'ব গৈ আছে। আৰু এফালে দেখা পাইছে মা আৰু বেটাই চাই আছে আৰু আজি দাদাহঁতৰ নতুন ঘৰৰ শ্বট দিব দেখা পাইছে। এফালে এটা শ্বট দিয়া হ'লেই আজি নেক্সটটো দিব, সেয়া দেখা পাইছে মানুহ উঠি আছে ওপৰত। এফালে চাওকচোন, সিহঁতে কাজিয়া লাগি মেচিনবোৰ ফিটিং কৰাত লাগি আছে আৰু এইফালে মই ভালকৈ দেখুৱাই দিছোঁ। আৰু এইফালে গুদাম ঘৰটো আছে আৰু ৰাস্তাটো অকণমানি এইফালে, আৰু এইফালে গুদাম ঘৰটো এফালৰ পৰা উঠি। আৰু এইফালে দেখা পাইছে ভাত নোখোৱাকৈ আহিছিলে চাগে, এতিয়া ইয়াতে আহি ভাত খাই লৈছে। আৰু এইফালে ঘৰৰ ভিতৰতে দিয়া আছে খটখটিটো ওপৰলৈ যাবলৈ, আৰু মই গৈ আছোঁ ওপৰলৈ। এতিয়া ওপৰলৈ গৈ ভালকৈ দেখুৱাই আছোঁ আপোনালোকক। আৰু এইফালে দেখা পাইছে এইটো শ্বট দিব আজি, আৰু মই উঠিব পাৰোঁ নেকি চাওঁ, ভালকৈ দেখুৱাই দিম ওপৰৰ পৰা চাৰিওফালে। এয়া উঠিব পাৰিলোঁ, এইফালে চাওক। আৰু এইফালে আজি এইখিনি শ্বট দিব, চাৰিওফালে দেখুৱাই দিছোঁ। এইফালে মানুহ ৰখি আছে। আৰু এইফালে দেখা পাইছে চাওক ঔটেঙা কিমান লাগি আছে। আৰু এতিয়াৰ পৰা সুবিধা হ'ব, শ্বটৰ ওপৰৰ পৰাই মই ঔটেঙা পাৰিব পাৰিম, নহ'লে বহুত দীঘল ডাং এডাল লৈ মই ঔটেঙা পাৰি থাকোঁ। আজিৰ পৰা শ্বটৰ ওপৰত উঠি ঔটেঙা পাৰিলেও হৈ যাব। চাওক কিমান লাগি আছে ঔটেঙা, আৰু সেইফালে সেউজীয়া চাওক কিমান ধুনীয়া লাগিছে, সেউজীয়া চাৰিওফালে সেউজীয়া। আৰু এইফালে দেখা পাইছে আমাৰ ফিচাৰীটো ঘৰৰ ওচৰতে লাগিয়ে আছে। এইফালে ফিচাৰীটো, এইফালে ঘৰটো। আৰু এতিয়া মই তললৈ যাম, তাৰপিছত ভাত শাক বনোৱা দেখুৱাই আছোঁ আপোনালোকক। বলক মোৰ লগত আপোনালোকেও তললৈ। আৰু এফালে দেখা পাইছে কেৰাহী পাতি দিলে, মায়ে তেল দি আছে আৰু আনফালে মামীয়ে ভাত পাতি দিছে। দুইফালে দুখিনি পাতি দিছে সোনকালে হওক বুলি। আৰু এফালে দেখা পাইছে নবৌহঁতে চাহ দি আছে মানুহবোৰক, আৰু যিহে গৰম দিছে চাহ খাবই খোজা নাই মানুহবোৰে। কেনেকুৱা গৰম হৈছে, কেনেকুৱা ৰ'দ দিছে, বহুত কাৰা ৰ'দ দিছে আজি। আৰু এইফালে চাহ তাহ খাই মেলি আকৌ কাম আৰম্ভ কৰি দিছে, আৰু ভালকৈ দেখুৱাই আছোঁ চাওক। মেচিনো লাগি আছে, যিহে গৰম দিছে দেই আজি, বহুত গৰম হৈছে। এইফালে দেখা পাইছে নবৌৱে ঔটেঙা কাটি আছে আৰু আনফালে ভাত শাক সিজাই আছে। এইফালে মাছ ফ্ৰাই কৰা হৈছে, এইফালে মাংস বনাই আছে, আৰু এইফালে ভাত হ'লেই। এতিয়া মই গৈ আছোঁ চাবলৈ ওপৰলৈ। মা ইমান ৰ'দ, গৰম। আৰু এইফালে তলত কাম লাগিছে।
এফালে দেখা পাইছে তলৰ পৰা মছলা আনি আছে আৰু আজিকালিৰ দিনত চাওক মেচিনতে শিল বালি চিমেণ্ট দি কিনে মেচিনতে মিক্স কৰা হয় আৰু আগৰ দিনত মানুহে মিক্স কৰে হ'লে আৰু আমাৰ পুৰণা ঘৰটো যেতিয়া বনাইছিলে কয় ন যেতিয়া শ্বৰ্ট দিছিলে তেতিয়া হেনো এনেকুৱা মেচিন নাই হ'লে আমাৰ ইয়াত নাই হ'লে বেলেগত আছিল যদিও নেজানো তো যেতিয়া আমাৰ শ্বৰ্ট দিছিলে তেতিয়া হেনো বহুত মানুহ আহি কিনি মছলা মানুহ নিজে মাৰিছিলে কয় নিজে ওপৰলৈ দাঙি আনি শ্বৰ্ট দিছিলে এতিয়া চাওক মেচিনে শ্বৰ্ট দিছে ওপৰলৈ আনিবই নালাগে মেচিনেই ওপৰলৈ আনি দিয়ে আৰু এতিয়া মই গৈ আছোঁ তললৈ আৰু তলত কি হৈ আছে আৰু কিমান দূৰ আগবাঢ়িছে ভাত বনোৱাত মই চাংগে আৰু আপোনালোককো দেখুৱাই আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এফালে চাওকচোন ইমান ৰ'দ দিছে আপোনালোকে ভিডিঅ'ত ধৰিব পাৰিছেনে নাই পৰা মই নেজানো কিন্তু ইমান ৰ'দ দিছে চাওকচোন আৰু এফালে অকণমান ছাঁ পৰিছে বাৰু গুদাম ঘৰৰ পৰা আৰু এফালে দেখা পাইছে মামীয়ে আলু কাটি আছে আৰু এফালে নবৈ টেঙা কাটি আছে আৰু ভাত শাক কিমান দূৰ আগবাঢ়িছে চাং আৰু আপোনালোককো দেখুৱাম এফালে মাংস বনাই হৈ গৈছে আৰু অকণমান বাকী আছে আৰু উতলিলে হৈ যাব আৰু এফালে মাছ আৰু টেঙা বনাই আছে উতলি আছে চাওক আৰু এতিয়া ময়ো অকণমান টেঙা কটাত লাগো চাই থাকিব ভিডিঅ'টো আৰু এফালে দেখা পাইছে ময়ো বহি ল'লোঁ টেঙা কাটিবলৈ আৰু টেঙা খাই কোনে কোনে ভাল পায় আহি যাব পাৰিব দেই টেঙা খাবলৈ আৰু এফালে মই কাটি লওঁ তাৰপিছত লগ পাইছোঁ আপোনালোকক আৰু এফালে দেখা পাইছে টেঙা গুচা হৈ গ'ল আৰু বি জলকীয়া এটা লৈ লৈছোঁ টেঙা খাবলৈ আৰু সেনাবলৈ নবৌক দি দিলোঁ মোৰ হাতখন পুৰে আৰু মই বেটাকো ল'ব লাগে আৰু আমি টেঙা খাই থকা দেখি পেলাই বাইদেউ এজনীয়ে আহি কিনি টেঙা অকণমান খুজিলে আৰু বাইদেউকো দিলোঁ আৰু নেমু চৰ্বতো খাম বুলি ক'লে নেমু দিলে মায়ে দেখা পাইছে আৰু টেঙা খাই লওঁ তাৰপিছত লগ পাইছোঁ আপোনালোকক আৰু এফালে ভাত পানী বনাই আৰু টেঙা খাই গোটেইখনে আগফালে বহি কথা পাতিলোঁ আৰু এফালে দেখা পাইছে গোটেইখনে ভাত খাবলৈ বহি লৈছে ভালকৈ দেখুৱাই আছোঁ ওপৰলৈ গৈ এফালে চাওক ভাত খাই আছে আৰু এফালে এইখিনি বহিছে আৰু আনফালে এইখিনি বহিছে চাওক আৰু গোটেইখনকে ভাত চাত দি আমিও এতিয়া খাবলৈ বহি ল'লোঁ এইফালে নবৌ আৰু এইফালেও নবৌ বহিছে আমি খাই লওঁ আৰু এইফালে দেখা পাইছে চাওক ইমান আন্ধাৰ হৈ গ'ল লাইটৰ ব্যৱস্থা কৰা হৈছে লাইট লগাই কাম কৰি আছে এইফালে চাওক আন্ধাৰ হৈ গ'ল চাওক আৰু এইফালে দেখা পাইছে কাম চাম কৰি আজৰি হৈ গ'ল বস্তু চস্তু ভৰালে আৰু এনেই এতিয়া অকণমান ৰখি দিছে আৰু এফালে মই টাইমটো দেখুৱাই আছোঁ কেইটা বাজিলে 10টা বাজিবলৈ 10 মিনিট আছে বহুত দেৰি হৈ গ'ল ইয়াতে সমাপ্ত কৰি দিম ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ বাই বাই শুন বাই